নমস্কাৰ বন্ধুসকল, সাগৰিকাছ কিটচেনৰ অন্য এটা ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাই দেখাম মই কেনেদৰে কুকাৰত কম সময়ত পায়স বনাওঁ। তাৰ কাৰণে মই লৈছোঁ মোৰ হাতৰ জোখেৰে দুমুঠি চাউল, মই 1 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিছিলোঁ। অলপ লৈছোঁ চেনি, আধা লিটাৰতকৈও অলপ বেছি গাখীৰ লৈছোঁ। শুকান নাৰিকল লৈছোঁ অলপ, যিটো আমি ডাব নাৰিকল বুলি কওঁ। 2টা ইলাচি, কিচমিচ আৰু কাজু বাদাম। প্ৰথমতে মই কুকাৰটোত অলপমান গাখীৰ দি লৈছোঁ। তাৰ পাছতে দিছোঁ টুকি থোৱা চাউলখিনি ঢাক খোৱাকৈহে আপোনালোকে গাখীৰ দিব, গোটেইখিনি একেলগে দি নল'ব। এতিয়া মই 2টা হাই চিটিত চাউলখিনি সিজাই ল'ম। এয়া মই চাউলখিনি সিজাই ল'লোঁ। এতিয়া ইয়াত দিম আৰু অলপ গাখীৰ, তাৰ পাছতে দিছোঁ ইয়াত চেনি। এতিয়া এইখিনি মিক্স কৰি দিছোঁ ভালকৈ। এতিয়া ইয়াত অলপমান দিছোঁ শুকান নাৰিকল আৰু কিচমিচ কাজুকেইটাও মই দি দিছোঁ। এতিয়া এইখিনি ভালদৰে 5 মিনিটমান উতলিবলৈ দিম। এয়া পায়সখিনি উতলি আছে। এতিয়া ইয়াত দিছোঁ গোন্ধৰ কাৰণে ইলাচি কেইটা, আৰু মোৰ পায়স হৈ গৈছে। এয়া চাওক বন্ধুসকল, মই কেনেকৈ কম সময়ত পায়স বনাই দেখালোঁ আপোনালোকক। আপোনালোকেও এনেদৰে এদিন বনাব। আৰু যদি ৰেচিপিটো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।